নমস্কাৰ, মই নয়নজ্যোতি মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। দিৱালী পাক মুহূৰ্তত কি কিনো আমি নৈশ ভোজন কৰিলোঁ চাওঁচোন বাৰু আহক। এয়া আমাৰ হাঁহ মাংস হৈ আছে। আজি একচুৱেলি দেৱালী উপলক্ষে বুলি ক'ব নোৱাৰি, দেৱালীটো আচলতে কাইলৈ আছে, কালী পূজাও আছে। কাইলৈ আমি একচুৱেলি কিবা এটা কাৰণত নাখাওঁ শনিবাৰ, সেই উপলক্ষে আজি আমি দেৱালী উপলক্ষে নৈশ ভোজনৰ কাৰণে আমি হাঁহ মাংসৰ এটি ব্যৱস্থা কৰিছোঁ। এয়া গৃহিণীগৰাকীয়ে বনাই আছে। এয়া আমাৰ হাঁহ মাংস বনি আছে। একচুৱেলি ইমান বিশেষ ডাঙৰ হেৰি নহয় আৰু পাৰ্টি নহয় আৰু এই ঘৰৰে আৰু কাইলৈ শনিবাৰ পৰিলে আচলতে আমি সেই শনিবাৰ দিনটো নোখোৱাৰ এটা কাৰণ আছে। সেইবাবে আজি আমি হাঁহ মাংস আনি অলপমান আনন্দ ল'ব বিচাৰিছোঁ। বাকী যিখিনি ধৰ্মীয় কাৰ্যসূচী সেইখিনি আমি পালন কৰি পাৰিলোঁ, কিন্তু এনেই খোৱা বোৱাৰ ক্ষেত্ৰতো অকণমান আমাৰ কাইলৈ নিৰামিষভোজী সেই হিচাপে আজিয়ে ধৰক কিবা এটা মনতে ভাবিলোঁ যে আজিয়ে অকণমান কিবা অকণ লৈ যাম। ভাবিলোঁ যে হাঁহ মাংস কাটি আছিলে জেগাত, সেই জেগাৰ পৰা আনি পেলাই লৈ কৰি পেলাই আজি নৈশ ভোজনৰ কাৰণে হাঁহ মাংস বনাই আছোঁ। গেছতে বনাইছোঁ বৰ্তমান। আচলতে খৰিৰ যোগেদি যি খাদ্য প্ৰস্তুত কৰা হয় বহুত সোৱাদ হয়। আছে খৰিও আছে বাৰু আমাৰ, কিন্তু পৰিয়াল কম, সেইটো কাৰণে এই গেছতে আমি বনাইছোঁ। আমাৰ একচুৱেলি গাঁৱৰ ঘৰত দুই ধৰণে কৰে, গেছতো কৰে আৰু খৰিটো কৰে। কিন্তু গেছত অৱশ্যে গাঁৱত ঘৰত চাহ জলপানে চাহে প্ৰস্তুত কৰে একচুৱেলি। বাকী এনেকুৱা ধৰণৰ যিবিলাক মাছ মাংস বনালে মানে খৰিতে বনায়, খৰিৰ জুইতে বনায়। খৰি জুহালত মানে ভাল লাগে, কিবা এটা তাৰ সোৱাদটো থাকে, খায়ো ভাল লাগে। সেয়াই আৰু এটি খাদ্য প্ৰস্তুত কৰি আছোঁ। গৃহিণীগৰাকীয়ে পূৰা পাকৈত কাইলৈ দেৱালীৰ কাৰণে প্ৰস্তুতি চলাই আছে। ধন্যবাদ। কালী পূজাৰ কাৰণে কিছুমান এনেকৈ ঠিক কৰি ৰাখিছোঁ বাৰু। মই হাত দি কোনে বনাইছোঁ, হাত খাম ৰাম 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 ইমান সুন্দৰকৈ বনাইছোঁ। ৰুলি নেকি প্ৰকাৰ আছে কৰিবলৈ সুন্দৰ। আজি টিভি চিভি চলোৱাও নাই, ৰেডিঅ'ও নাই, জগতটো আৰামত পঢ়ি আছে আৰু প্ৰস্তুতি চলাইছে গৃহিণীগৰাকী। সুন্দৰ হ'ল ভাল। মানে দেৱালীৰ কাৰণে বনালে খাদ্য প্ৰস্তুত কৰি আছে বাৰু। মা মছলা তেওঁলোকে দি আছে পূৰা, পোৱাগেই নাই। মিট মছলা, প্ৰিয় মছলা, অন্যান্য এয়া ধুনীয়া নতুনকৈ ধুনীয়া ওলাইছে। মাংস দিব লাগে, তাৰপৰা মানুহবিলাক মা মছলা দিলানে কিবা কিবি ধেৰ আছে বাৰু। আছে বাৰু, ঢাকন মাৰি দিয়া গৈছে। কাম কৰি আছে নি? দুয়োটা কাম কৰি আছে, চম্ভালি আছে। দুয়োটা কাম চম্ভালি আহিছে, ভালে হৈছে। ৰং চং আৰু হাঁহৰ মাংস লগাব লাগে। সেইটো কৰি আছে ন? সাক্ষাৎকাৰ লৈছিলোঁ ভাল। এইফালে
মাংস বনাই আছে, এইফালে ৰং পেইণ্টিং কৰি আছে। নাই নাই ঠিকে আছে। এতিয়া শ্ৰম কৰিলে মানুহৰ কোনো অসুবিধা নহয়। শ্ৰম ইমান কৰিব শৰীৰ সুস্থ হৈ থাকিব। মই আৰু চাপত দি আছোঁ কৰি থাকা। কাৰণে পূৰা শৰাই আগবঢ়াই থৈছে আৰু সুন্দৰ। এইটো মোৰ ল'ৰা পঢ়ি আছোঁ, মাকো সহায় কৰি আছে। ৰ'বাতো চাওঁ হয় কেনেকুৱা? অঁ ঠিকে আছে দিয়া, আমি এতিয়া সহায় কৰা। মাক কি সহায় কৰিবলৈ আহিছে? হ'ব দে, পঢ়া হ'ল জানো? আকৌ পঢ়িবা আৰু